আজি বনাওঁ হওক ৰঙালাও পাতৰ সৈতে পনীৰ পকৰা। মই আজি ৰেচিপিটোনো কেনেকৈ বনাওঁ তাকে চাই থাকোঁ বলক। এইখিনিতে এটা কথা ক'লোঁ, মই আকৌ ভয় চভা কৰিব আহিলে মুড়ি পিছফালে কাউৰীকেইজনী ইমানেই বেয়াকৈ চিঞৰে নক'বই আৰু। সেইকাৰণে প্লিজ এই কাউৰীকেইজনী মাতকেইটা ইগন'ৰ কৰিব। তেন্তে চাই থাকোঁ বলক। এতিয়া এইফালে লৈ লৈছোঁ মই কেইখিলামান ৰঙালাও পাতকেইখিলা মই প্ৰথমে ভালকৈ ধুই ল'লোঁ। ধুই লোৱাৰ পাছত এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে কটাৰী এখনে পাতৰ পিছফালৰ আঁহখিনি এৰুৱাই ল'লোঁ। তাৰপিছত এটুকুৰা পনীৰ লৈছোঁ। পনীৰটুকুৰা এনেকৈ ধুনীয়াকৈ পিহি ল'লোঁ। পিহি লোৱা পনীৰখিনিৰ ওপৰতে মই দি দিছোঁ মিহিকৈ কাটি লোৱা পিঁয়াজ, মান ধনিয়া, আদা নহৰু আৰু জোখমতে নিমখ, আৰু একেবাৰে কম পৰিমাণে দিছোঁ মই অলপমান মেগী মছলা, আৰু শেষত কেঁচা মিঠাতেল দি গোটেইখিনি মই ধুনীয়াকৈ মিহলি কৰি ল'ম। তাৰপিছত এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে ৰঙালাও পাতকেইখিলাৰ ওপৰতে পনীৰখিনি দি লৈ তিনিওফালৰ পৰা এনেকৈ পাতখিলা মেৰিয়াই লৈছোঁ। এনেকৈ গোটেই পাতখিলাৰ ওপৰতে মই পনীৰ দি পিনে পাতখিনি টোপোলা কৰি ল'ম। এতিয়া এটা বাতিত ডাঙৰ চামুচেৰে 3 চামুচ লৈছোঁ বেচন আৰু 2 চামুচ চাউলৰ গুড়ি, আৰু লগতে সোৱাদ অনুসাৰে নিমখ আৰু অলপমান কাশ্মীৰী মিৰ্চ দিছোঁ। আৰু এতিয়া এই গোটেইখিনি পানীৰে এটা ধুনীয়া বেটাৰ ৰেডি কৰি ল'ম। আৰু এই বেটাৰখিনিতে টোপোলা কৰি ৰখা ৰঙালাও পাতখিনি মই লেটিয়াই লৈ তেলত ফ্ৰাই কৰি ল'ম। এনেকৈ গোটেই পকোৰাখিনি ফ্ৰাই কৰি ল'ম। মোৰ এই ৰেচিপি ভিডিঅ'বিলাক চাই বাৰু আপোনালোকক কেনেকুৱা লাগে? যদি ভাল লাগে তেন্তে প্লিজ মোৰ চেনেলটো ফ'ল' কৰি ল'ব, আৰু যদিহে ইউটিউবত চাইছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া মোৰ পনীৰ পকৰা ৰেডি হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে? যদি ভাল লাগে লাইক আৰু কমেণ্ট কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।